হেপী বিহু বহাগ বিহু শুভেচ্ছা থাকিল আৰু বহাগ বিহু বুলি মই এতিয়া মোৰ মাৰ ঘৰলৈ গৈ আছোঁ তো আহকচোন মই আজি মাৰ ঘৰত গৈ কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাওঁ তো লেটছ চি এইটো বহাগ বিহু তো আমাৰ অসমীয়া মানুহৰ বাবে বহুত এটা মানে আপুৰুগীয়া এটা দিন আমি সকলোৱে বহুত আশা কৰি থাকোঁ এই দিনটোৰ বাবে এয়া মোৰ টিকলা হেৰি আপোনাৰ কি বুলি কয় এইটো খুন্দনা এডাল লাঠি আৰু ইয়াত চাউল দি এনেকৈ 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 খুন্দিব লাগে সেয়া মায়ে পিঠা চালি আছে পুৰা পিঠা চলাত বিজি সেয়া আমাক টিকলাই চাই আছে কি কৰিছোঁ মই পিঠা এনেকৈ চালিব লাগিব খুন্দাৰ পিছত চালিব লাগে তো এয়া চালনী লৈ এনেদৰে চালি আছে আৰু গুড়িখিনিৰ পৰাহে পিঠা বনোৱা হয় এয়া হৈছে তিল এইটো হৈছে শুকুৱাই লোৱা তিল ধুই পেলাই আৰু এইটো হৈছে ভাজি লোৱা তিল এয়া এনেকৈ ভাজি ল'ব লাগিব তিলখিনি আৰু এই ভাজা তিলখিনি পিচিব লাগিব এয়া পিচি এনেকৈ গুড়ি কৰি ল'ব লাগিব এইটো হৈছে পিচি হোৱা তিল আৰু ইয়াত এতিয়া গুড় চুৰ মিক্স কৰি পেলাই আমি পিঠা বনাম এনেধৰণে পিচি লৈছোঁ মই আৰু ইয়াত অলপ পাছত গুড় মিক্স কৰিম আৰু গুড় মিক্স কৰি তিল পিঠা বনাম তো লেটছ সি দেই গ'ল মই পেলাই লেকচাৰ দি থাকোঁতে পিঠা দেই গৈছে হাতত নাই ন একো এটা এইটো হেৰি আকৌ পিঠা পুৰিলে এই জুই লাগে যে সেইকাৰণে দি লৈছোঁ তিল পিঠাৰ ৰেচিপিটো বেলেগ এদিন দিব লাগিব আৰু এইটো আজি বিহু বুলি কৈছোঁ যে গতিকে ইয়াত ৰেচিপি দিবলৈ নহ'ল তথাপিও কোনোবা এদিন মই এক্সট্ৰাকৈ তিল পিঠা ৰেচিপি এই আমাৰ টিকলা ৰাইজে পিঠা খাইছে তো পিঠা কেনেকুৱা বনিছে টেষ্টি নে টেষ্টি বনিছে পি জানিছে নে পিঠা বনাবলৈ জানিছে চাই দেখাই দিয়া আকৌ পিঠাটো এইটো কি পিঠা তিল পিঠা কৈ দিয়া আকৌ তিল পিঠা তিল পিঠা মজা মজা বা খাই দিয়া আকৌ দেখাই দিয়া আকৌ খাই টেষ্টি তিল পিঠা আগত বহি লৈছে ৰাইজে তিল পিঠাটো আৰু পুৰা খাই আছে মজা আছে ঘূৰি নাযালে ঘূৰি নাচি ৰাইজলৈ জনোৱা মিচিকিয়া হাঁহিটি এবাৰ মাৰি দিয়াচোন
ৰাইজ কৰি যোৱা ৰাইজ কৰি যোৱা চ' এয়াই আছিল মোৰ বহাগ বিহুৰ ভিডিঅ'। এনেদৰেই বিহু পালন কৰিলোঁ। এতিয়া পোৱালিৰ লগত অলপ ফূৰ্তি কৰিছোঁ, নাচিছোঁ, গাইছোঁ। তো প্ৰত্যেক অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, যিসকলে কৰিছে তেওঁলোকৰ বাবে ধন্যবাদ। থেংক ইউ। মাঘৰো কঙালী ঐ বহাগতে ধেমালি